নমস্কাৰ মই নিহাৰণী নীতিয়ে আপোনালোক সকলোকে সুপ্ৰভাত জনাইছোঁ লগতে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে মইও বৰ্তমান ভালে আছোঁ আমাৰ ঘৰৰ সকলো ভালে আছে আপোনালোকো সুস্থ থাকক আজি ৰাতিপুৱাই পুৰা ৰ'দ লৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ তাৰপিছত দেখাই যাম আপোনালোকক আজি দিনটো কেনেদৰে পাৰ কৰিম আমি মানে মা আৰু ভাইটিও কালি ঘৰলৈ আহিলে তাকে সকলোৱে কেনেধৰণে পাৰ কৰোঁ আপোনালোকক দেখাই যাম ভিডিঅ'টো চাই যাব আপোনালোকে আৰু ৰাতিপুৱাই আমাৰ তীখৰে এয়া কৰি আছে চাওক দেই আপোনালোকে এইটো কি কৰি আছ বিতাই মই খেলি আছ এফালে আছোন হাই কৈ দিয়া হাই তোৰ নামটো কৈ দেচোন মাই নেম ইজ শ্ৰী হিৰাকজ্যোতি কোঁৱৰ তাৰপৰা তোৰ স্কুলখনৰ নামটো কৈ দে এছএফএছ স্কুল ধেমাজি অঁ কিহত পঢ়িছ ক্লাছ 3 3 হয় জানো হয় এ নহয় বোলা হয় নহয় হয় নহয় হয় হয় অঁ পৰীক্ষা কেনেকুৱা হ'ল ভালে হ'ল সঁচানে সঁচা নম্বৰ পাবিনে পাম অঁ তাৰপৰা আৰু বাকীবোৰে ক'ত কি কৰি আছে দেখাই দিছোঁ তাৰপিছত আৰু মা আহিলে যিহেতু থাকিব কেইদিনমান ভাইটিৰ পৰীক্ষা শেষ হ'ল তাৰপিছত এতিয়া মই ভাত পানী বনাব নালাগে আৰু এইকেইদিন মই একদম ফ্ৰী আৰু আপোনালোকক ধুনীয়া ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম তাৰপিছত আৰু এতিয়া সদায় মিস্ত্ৰী কাম লাগি থাকে আজিও যিহেতু আহিছে মিস্ত্ৰী দাইহঁত মই দেখাওঁ আপোনালোকক কি কৰি আছে তেওঁলোকে আহি এইফালে দেখাই দিছোঁ আপোনালোকক চাই দিয়ক এইফালে অকণমান কাম লাগি আছে এইফালে এজন একদম নিৰীক্ষক হৈ বহি আছে দেই অকল কামৰ অৰ্ডাৰ দিয়ে এজনে মেইন মিস্ত্ৰী নহয় খালি আকৌ দেই মেইন মিস্ত্ৰী এইফালে কাম লাগি আছে তাৰপৰা এইফালে এজনে বহি আদেশ দি থাকে আৰু এতিয়া মোৰো বহুত কাম কিবাকিবি কৰিবলৈ আছে একদম গা পাও ধুবলৈ আছে গা পা নোধোৱাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছিলোঁ মই তো আপোনালোকক আৰু গা পা ধুই লগ পাই আছোঁ চাই থাকিব ভিডিঅ'টো কণ্টিনিউ
তো গা পা ধুই আজৰি হৈ ল'লোঁ মই এতিয়া ৰ'দতে বহি আছোঁ গা ধুই চুলি ধুইছিলোঁ মানে একদম চুলিখিনি শুকাবলৈকে ৰ'দতে বহি আছোঁ মই এতিয়া মাহঁত ধান লৰাবলৈ গৈছে আমাৰ চক এফালে ৰ'দ অকণমানোৱেই ৰ'দ নপৰে মানে ৰ'দ পৰে আকৌ ৰ'দটো গুচিয়ে যায়গৈ সেইকাৰণে আমাৰ যে কাষতে থকা স্কুলখন তাৰ ফিল্ডতে মা আৰু বৰমাই দুইজনীয়ে ধান ৰ'দত দি আছে তাতে লাবলৈ গৈছে মই আৰু গা পা ধুই আহি এনেকৈ চুলিখিনি শুকুৱাই লৈছোঁ অলপ একদম পানী লগা নিচিনা হৈ আছে মাতটো তাকে আৰু এতিয়া আপোনালোকে আগৰ ভিডিঅ'টোত দেখিছিলেই মই মামাহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু ডাঙৰ মামীয়ে মোক কিছুমান ফুলৰ ডাল আৰু এল'ভেৰা আগ দুটামান দি পঠাইছিলে মই তাকে সেইকেইটা দেখুৱাম আপোনালোকক মায়ে ৰুইছে বাৰু মই ৰোৱা নাই সেইকেইটা মই গা ধুবলৈ যাওঁতে মায়ে ৰুলে মই দেখাম এতিয়া আপোনালোকক কেনেকৈ ৰুইছে এইফালে পদূলিতে এইজোপা এনেকৈ ৰুইছে তাৰপিছত আৰু এতিয়া হেৰি গোবৰ দিব লাগিব ৰুইছেহে এতিয়া তাৰপিছত এইফালে আৰু এইজোপা এনেকৈ ৰোৱা হৈছে তাৰপিছত আৰু এজোপা আছে এইফালে এইটো ডাল এনেকৈ ৰুই দিছে ইয়াতে গোবৰ দিয়া হ'ব আৰু এতিয়া আবেলি সময়ত গোবৰ দিম তাৰপিছত আৰু এল'ভেৰা জোপা ক'ত ৰুইছে সেইটো মই দেখাম আপোনালোকক চাই থাকিব তাৰ আগতে আপোনালোকক কওঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট কৰি তাৰপিছত যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চায় তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন বহুতে ভিডিঅ'বোৰ চায় কিন্তু ছাবস্ক্ৰাইব নকৰে কৰি দিবচোন জল্দি 1K ছাবস্ক্ৰাইবাৰ হৈ যাব লাগে আৰু নে কি কয় আমাৰ পৰিয়ালটো ডাঙৰ হ'ব লাগে 1K ছাবস্ক্ৰাইবাৰ কৰি দিব প্লিজ তো এতিয়া বলত যাওঁ এল'ভেৰা জোপা মায়ে কেনেধৰণে ৰুইছে আপোনালোকক দেখাওঁগৈ এইটো এনেকৈ ৰুই দিছে মায়ে এল'ভেৰা জোপা গোবৰ মাটি এইখিনি তলৰ গামলাটো ফুটা কৰি লৈছে বাৰু দেই নহ'লে এনেকৈ গামলাত ৰুলে গেলি যাবও পাৰে সেইকাৰণে মায়ে এনেকৈ ৰুই থৈছে পানী চানী দি থৈছোঁ চাওঁচোন কিমান দিন লাগে নতুন পাত মেলিবলৈ সেয়াই আৰু দেখাই দিলোঁ আপোনালোকক মামাহঁতৰ ডাঙৰ মামীয়ে দিয়া ফুলবোৰ আমি এতিয়া এইটো পকৰি খাই আছোঁ ৰঙাচিলাৰ মাৰ ভকতৰ কাৰণে মানে ভকত 3জন আহিছিলে তাৰ চাহ দিবলৈ এইটো বনাইছিলে আমিও খাই দিছোঁ আৰু এইটো এটা ইও খাই আছে এইয়া তাৰপিছত মায়ে মাৰিলে তাক মায়ে মাৰিলে উৎপাত কৰি আছিলে আৰু কুকিয়া তাৰপিছত দেখা দিব আপোনালোকক চাই দিব হয় ন কৈ দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো ভালকৈ কওক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি কৈ দিয়ে হা কওক